তৰণ বড়ো ডাঙৰীয়াৰ মৃত্যুত আমি সদৌ অসম ছাত্ৰ সন্থা অতি মৰ্মাহত। তৰণ বড়ো ডাঙৰীয়াই বড়ো ভাষা বড়ো মাধ্যমৰ লগতে অসমীয়া ভাষাৰ অসমীয়া মাধ্যমৰ ত্বৰান্বিত কৰিবলৈ তেখেতে বিশেষ বৰঙণি আগবঢ়াই গৈছে। তেখেতে কেৱল বড়ো ভাষা বা বড়ো মাধ্যম বা অসমীয়া ভাষা অসমীয়া মাধ্যমৰ ক্ষেত্ৰতে বৰঙণি আগবঢ়াইছে এনে নহয়। অসমৰ জাতীয় জীৱনত দেখা দিয়া প্ৰতিটো সংকটত তেখেতে সন্মুখৰ পৰা নেতৃত্ব দিছে, বাটৰ সন্ধান দিছে। আৰু এগৰাকী আমি সকলোৱে জাতীয় অভিভাৱক আমি হেৰুৱালোঁ। আৰু আজি আমি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকাৰে তেখেতক আমাৰ শেষ শ্ৰদ্ধাঞ্জলি আমি জ্ঞাপন কৰিম। বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিশিষ্ট সাহিত্যিক তৰেণ বড়ো ডাঙৰীয়াৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছোঁ। তেখেতে অসমীয়া ভাষা বড়ো ভাষা দুয়োটাৰ ভাষাৰে উত্তৰণৰ কাৰণে দুয়োটা ভাষাৰ মাধ্যমৰ উত্তৰণৰ কাৰণে নিজৰ জীৱনকালত প্ৰভূত বৰঙণি আগবঢ়াইছে। আৰু সাহিত্য একাডেমীৰ বড়ো ভাষা উপদেষ্টা সমিতিৰ আহ্বায়ক হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। আৰু বিশেষকৈ যিখিনি সময়ত অসম চৰকাৰে ষষ্ঠ শ্ৰেণীৰ পৰা মাতৃভাষা মাধ্যমত বিজ্ঞান আৰু অংক ইংৰাজী মাধ্যমত পঢ়াবৰ কাৰণে এক হঠকাৰী সিদ্ধান্ত লৈছিল, তেতিয়া তেখেত বড়ো সাহিত্য সভাৰ সভাপতি আছিল। সেইখিনি সময়ত সদৌ অসম ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, বড়ো সাহিত্য সভা, অসম সাহিত্য সভাই ইয়াৰ একেলগে বিৰোধিতা কৰিছিলোঁ, যৌথভাৱে প্ৰতিবাদ কৰিছিলোঁ। আৰু সেই প্ৰতিবাদৰ তেখেতে সন্মুখৰ পৰা নেতৃত্ব লৈছিল। গতিকে তেখেতৰ মৃত্যুত অসমৰ ৰাইজে অসমৰ জাতীয় জীৱনক সঁচা অন্তৰেৰে ভাল পোৱা এগৰাকী অভিভাৱক হেৰুৱাইছোঁ। আৰু আজি সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা তেখেতৰ নশ্বৰ দেহত প্ৰদান কৰি আমি তেখেতলৈ শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম।